নুশুনে ৰাণী, সি নুশুনে, সি মোৰ কথা নুশুনে ৰাণী। কিয় নুশুনিব? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা, সি আপোনাৰ কথা শুনিব মহাৰাজ। তুমিওতো তাৰ মাতা। পিতাৰ কথা যদি পুত্ৰই শুনিব পাৰে, মাতাৰ কথা নুশুনাকৈ নাথাকে গান্ধাৰী। মই কিমান চেষ্টা কৰিলো, কিমান বুজালো, কিমান অনুনয় বিনয় কৰিলো, কিন্তু সকলো মিছা হল। আৰু মই বুজোৱা নাই, মই অনুৰোধ কৰিবলৈ কিবা বাকী ৰাখিছো? কতদিন গাৰ ওচৰত বহুৱাই সৰু লৰাৰ দৰে গাত হাত ফুৰাই ফুৰাই কৈছিলো, দুৰ্যোগ যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি উচাত মাৰি মোক কান্দোৰাই গুচি গল। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নহয়? আপোনাৰ কথা। পুত্ৰ বাধ্য। তুমিও দেখিছো ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি, বৃদ্ধ বুলি বিশ্বাস নকৰিবলৈ শিকিছা। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰৰ ৰণৰ কাৰণে আপুনিয়ে বেছি দায়ী। শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। তুমি ৰাজৰাজেশ্বৰী, শাস্তি দিয়া ৰাণী, মোক শাস্তি দিয়া। ৯৮টা পুত্ৰৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকঁপি, সেই কাঠচিতীয়া পুৰুষক, সেই কঠোৰ পাষাণক, সেই অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ? কি শাস্তি দিব? পুত্ৰ শোকত জৰ্জৰিত হবলৈ কৈছা? হৈছো, বহুদিনৰ আগতেই হৈছো। যিদিনা তুমি মমতাময় জননীয়ে নিজ গৰ্ভস্থ সন্তানক গৰ্ভৰ ভিতৰতে লুৰ কুণ্ডাৰে মৰিয়াই মৰিয়াই মাংস পিণ্ডত পৰিণত কৰিছিলা, সেইদিনাই জৰ্জৰিত হৈছো। আজি আৰু অশ্ৰু টুকিবলৈ নাই। অশ্ৰুৰ নদী বৈ বৈ শেষ হৈ গৈছে। চেনেহৰ নিজৰা শুকাই শিলৰ তলি ওলাইছে। আজি আৰু জৰ্জৰিত হবলৈ নাই। ৰাণী, ৰাণী, ৰাণী। মহাৰাজ, মতিভ্ৰষ্ট দুৰ্বল মই, অস্থিৰ মোৰ মগজু। কিবা কম বুলি ভাবোতে মুখৰ পৰা কিবা ওলাই গল। মোক ক্ষমা কৰিবা ৰাণী, মোক ক্ষমা কৰা। দুৰ্যোধন আহিছে মহাৰাজ। কি আহিছে? কি আহিছে ৰাণী? মোৰতো ঘূৰাব ধৰিছে। মোক অলপ বহুৱাই দিয়া ৰাণী, মোক অলপ বহুৱাই দিয়া। বলক মহাৰাজ। মোক বোলে মাতি পঠাইছিলা? মাতিছিলো দুৰ্যোগ। কোৱা, কিয় মাতালা? কোৱা, তুমি নিমাতে আছা যে কোৱা। কোৱা, তোমাৰ কি হৈছে? একো নামাতা কিয়? একো হোৱা নাই। তেন্তে তুমি মৌন হৈ আছা কিয়? কোৱা। যুদ্ধ ক্ষেত্ৰৰ পৰা তোমাৰ এটা আদেশত লৰি আহিছো মই। তই শুনিবি? কোনদিনা তোমাৰ অবাধ্য হৈছো? কোনদিনা অবাধ্য হৈছো? কোৱা, কি কবা কোৱা। তেন্তে এই যুদ্ধ পৰিত্যাগ কৰবা চাও। মোৰ সকলো গল, মাত্ৰ তই আৰু দুঃশাসন আছ। পুত্ৰ, এই যুদ্ধ পৰিত্যাগ কৰ। তুমি কিয় তুমি একেটা কথাতে কিয় ধৰি আছা? কিয় ধৰি আছো? মাতৃ সুখ দেখি মই কি বুজাম? ভৰ বয়সতে এটাকৈ ৯৮টা সন্তানে মোৰ বুকু উদং কৰি গুচি গল। সিহঁতে মোৰ বুকু খুৱাই আছিল। আজি সেই বুকু উদং হবলগীয়া হৈছে। আৰু কিমান
পুত্ৰ কিমান সহ্য কৰিম মোৰ কথা ৰাখ পুত্ৰ সেই যুদ্ধ কৰিব নালাগে হে জননী পৰিহাৰ কৰিলে সমল মৃত্যু পুৰীৰ পৰা আহিবনে কোৱা মোৰ মৃত ভাতৃ ঘূৰি পৰিহাৰ কৰিলে সমল পাৰিম নে মচিব জননী কপালৰ ভাগ্য ৰেখা মোৰ বিধাতাই লিখা নোৱাৰে মচিব কেও বিধিৰ বিধান সেইবুলি আপোন ঘৰত চলিলে যে ভিখন অগ্নি তাক আৰু চলিব নিদিবি পুত্ৰ অগ্নিয়ে দহন কৰিলে মোৰ ভ্ৰাতা চেনেহল অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন সেই অগ্নি জলক জননী হয় যদি দগ্ধ হওক চিৰশত্ৰু মোৰ নতুবা নিজেই কহি চাই ভস্ম হৈ উৰি উৰি গুচি যাম পৰ পাৰলৈ মাতৃ ৰাজ্য উলংঘন নকৰিবি পুত্ৰ সন্তানক অপৰাধী নকৰিবা মাতা জানো মই মা বেদবাণী তোমাৰ আদেশ কিন্তু কি কৰিম মেলি দিলো তৰি মোৰ মহাজলতি নাহে ঘূৰি নোৱাৰো ঘূৰাব নাপাই মাতা চৈত্য পিতাৰ লক্ষ্যতীৰ 5খন গাঁও মাত্ৰ খুজিছিল পাণ্ডৱে তাকে দি নকৰো কিয় সন্ধি এতিয়াও দয়াশীল যুধিষ্ঠিৰ সাদৰে সন্মতি দিব সন্ধি প্ৰস্তাৱত সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ সতে